Hi everyone, মই অঞ্জন মোৰ এই ইউটিউব চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আপোনালোকে আগৰ ভিডিঅ'টোত যদি চাইছিলে তেনে কোৱা হৈছিলে যে মই ডিগবৈৰ বহুত পুৰণা প্লেচলৈ আপোনালোকক নিম বুলি কোৱা হৈছিলে। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'ব। আৰু এতিয়া মই আছো ডিগবৈৰ ৱাৰ চেমিট্ৰিত, য'ত 1939 চনৰ পৰা 1945 চনৰ ভিতৰত মানে য'ত ছেকেণ্ড ৱাৰ হৈছিলে, সেই ছেকেণ্ড ৱাৰত যিসকলে শ্বহীদ হৈছিলে সেই শ্বহীদসকলৰ মানে ইয়াত শেষ কৃতকাৰ্য কৰা হৈছিলে ব্ৰিটিছ চৰকাৰে। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক দেখাইছোঁ এজন শ্বহীদ দেখিছে নহয়, আমাৰ ইণ্ডিয়ান আৰ্মিৰ আছিলে, য'ত ছেকেণ্ড ৱাৰত তেওঁ শ্বহীদ হৈছিলে। এতিয়া আপোনালোকে চাওক, এয়া আপোনালোকে দেখিছে, এয়া AS ওজা ইউনাইটেড ষ্টেট আৰ্মি এয়াৰ কৰ্পছৰ বিভাগৰ আছিলে। তেখেত 7 আগষ্ট 1944 চনত শ্বহীদ হৈছিলে, বয়স মাত্ৰ 23 বছৰ আছিল। কেতিয়াবা ডিগবৈ টাউন আহে তিনিচুকীয়াৰ, তেনেহ'লে এই চেমিট্ৰিটো চাবলৈ নাপাহৰিব। এতিয়া আৰু এঠাইলৈ গৈ আছোঁ, তেনেহ'লে ব'লক সেই ঠাই পাই লওঁগৈ। শিলা লিপিয়ে মানে বনাই থৈছে আৰু ডিগবৈ পনীয়াখনৰ শিলে য'ত সাৰ পালে বুৰঞ্জীয়ে প্ৰাণ পালে সেই শ্যামলী ডিগবৈ। ভাবিছিলোঁ ডিগবৈ পাৰ্কত সোমাম, কিন্তু নাই, আজি
পাতি বন্ধ, কৰোণা ভাইৰাছৰ কাৰণে চব বন্ধ কৰি দিয়া হৈছে। আজি মই আপোনালোকক ডিগবৈ গোটেই পুৰণা প্লেচবোৰ দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু কৰোণা ভাইৰাছৰ কাৰণে সকলো বন্ধ কৰি দিয়া হৈছে। ত' আপোনালোকক আজি মই একো দেখুৱাবই নোৱাৰিলোঁ। সৰু সুৰা কিছুমান আপোনালোকক ৰাস্তাত যোৱা ভিডিঅ' বা কিছুমান মানে ফুটেজ আপোনালোকক দেখুৱাম, কিন্তু আমাক ভিতৰত সোমাবলৈ মানে মানা কৰি দিয়া হৈছে। পাৰ্ক, মিউজিয়াম সকলো বন্ধ কৰি দিয়া হ'ল মানে কৰোণা ভাইৰাছৰ কাৰণে। বহুত মানে আশা এটা লৈ আহিছিলোঁ, ভাবিছিলোঁ ভালকৈ ভিডিঅ' এটা কৰিম, আপোনালোককো দেখুৱাম, ময়ো উপভোগ কৰিম, কিন্তু মই ভিডিঅ' বনাব নোৱাৰিলোঁ তাত আজি। নাজানো ভিডিঅ'বোৰ কেনেকুৱা হ'ল, আপোনালোকে ভাল পায় নে নাপায় নাজানো। যদি আপোনালোকে ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব আৰু।